নমস্কাৰ। বৰ্তমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনৰ দিনত যিসমূহ ৰাইজে ক্ষতিগ্ৰস্ত হৈছে বা যিসমূহ ৰাইজৰ ক্ষতি হৈছে আৰু যিসমূহ ৰাইজৰ ভৱিষ্যতটো অন্ধকাৰলৈ তিল তিলকৈ গৈ আছে, এইসমূহ ৰাইজৰ ভিতৰত যদি আমি চাওঁ, বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ৰাইজৰ বেছিকৈ ক্ষতি হৈছে, গ্ৰাম্য অঞ্চলৰ ৰাইজ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু গ্ৰাম্য অঞ্চলৰ ৰাইজৰ ভৱিষ্যতটো ক্ৰমান্বয়ে অন্ধকাৰলৈ গৈ আছে। কাৰণ চাওক, শৈক্ষিকভাৱে গ্ৰাম্য অঞ্চলৰ ৰাইজৰ শৈক্ষিকভাৱে ক্ষতি হৈছে। গ্ৰাম্য অঞ্চলৰ ৰাইজৰ যিটো অৰ্থনৈতিক ব্যৱস্থা, এই অৰ্থনৈতিক ব্যৱস্থাটো ক্ষতি হৈছে, ধ্বংস হৈছে আৰু ক্ৰমান্বয়ে ভৱিষ্যতো গ্ৰাম্য অঞ্চলৰ ৰাইজৰ শৈক্ষিক ব্যৱস্থা আৰু অৰ্থনৈতিক ব্যৱস্থাটো ক্ৰমান্বয়ে ধ্বংস হ'বলৈ গৈ আছে। এই ক্ষেত্ৰত যদি আমি চাওঁ, আপোনালোকে চাওক, বৰ্তমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰে যি গো সুৰক্ষা আইন গৃহীত কৰিলে, গো সুৰক্ষা আইন গৃহীত কৰি বৰ্তমান কাৰ্যকৰী কৰিছে, এই আইনখনে কাক ক্ষতি কৰিছে সকলোতকৈ আপোনালোকে চাওক। বৰ্তমান সময়ত গৰু কোনে পালন কৰে? গৰু পোহপালন কোনে কৰে? গ্ৰাম্য অঞ্চলৰ ৰাইজে গৰু পোহপালন কৰে। গ্ৰাম্য অঞ্চলৰ ৰাইজে গৰু পোহপালন কৰি 2-4 টকা উপাৰ্জন কৰি আছে। নগৰ চহৰৰ মানুহেতো গৰু পোহপালন নকৰে, গ্ৰাম্য অঞ্চলৰ মানুহে কৰে। ইতিমধ্যে গো সুৰক্ষা আইন গৃহীত কৰি গ্ৰাম্য অঞ্চলৰ অৰ্থনৈতিক ভেটি এটা সম্পূৰ্ণভাৱে বিধ্বস্ত কৰি দিয়া হৈছে। গ্ৰাম্য অঞ্চলৰ ৰাইজে গৰু পোহপালন কৰে, গাখীৰ উৎপাদন কৰে আৰু গৰুৰ দ্বাৰাই কিছু লোকে হালো বায় আৰু গৰু বেচা কিনা কৰি যথেষ্ট টকা উপাৰ্জন কৰে আৰু এই টকাৰে গ্ৰাম্য অঞ্চলৰ ৰাইজে মাটি সম্পত্তি কিনে, যিকোনো সম্পত্তি কিনে, ঘৰ দুৱাৰ বনায় আৰু নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনা কৰায়। মুঠতে অৰ্থনৈতিকভাৱে যথেষ্ট বহুলোকে স্বাৱলম্বী হৈ আছে গ্ৰাম্য অঞ্চলৰ ৰাইজে গৰু পোহপালন কৰি। কিন্তু বৰ্তমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰে গো সুৰক্ষা আইন গৃহীত কৰি অসমৰ গ্ৰাম্য অঞ্চলৰ ৰাইজৰ যি অৰ্থনৈতিক ব্যৱস্থা, এই অৰ্থনৈতিক ব্যৱস্থা এটা সম্পূৰ্ণভাৱে বিধ্বস্ত কৰি দিয়া হৈছে। আৰু আপোনালোকে চাওক, গ্ৰাম্য অঞ্চলৰ ৰাইজৰ আমি যদি পঞ্চায়তৰ ক্ষেত্ৰত চাওঁ, পঞ্চায়তখন হৈছে গ্ৰাম্য অঞ্চলৰ ৰাইজৰ কাৰণে আৰু গ্ৰাম্য অঞ্চলৰ ৰাইজৰ কাৰণে পঞ্চায়তখন প্ৰতিষ্ঠা হৈছে। আৰু এই পঞ্চায়তৰ যোগেদি MGNৰেগা নামৰ এখন আঁচনি ৰূপায়ণ হৈ আছিলে প্ৰায় 2005 চনৰ পৰা। আৰু এই আঁচনিখন গ্ৰাম্য অঞ্চলৰ মানুহৰ বাবে খুব উপযোগী। গ্ৰাম্য অঞ্চলৰ যিসকল শ্ৰমিক, যিসকলে হাজিৰা কৰে, দৈনিক হাজিৰা কৰে, এই হাজিৰা কৰা লোকসকলৰ বাবে, শ্ৰমিকসকলৰ বাবে এই MGNৰেগা নামৰ যিখন পঞ্চায়তৰ আঁচনি, এই আঁচনিখন খুব প্ৰয়োজন, খুব উপকাৰী। কিন্তু বৰ্তমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ দিনত এই MGNৰেগা আঁচনিখন সম্পূৰ্ণভাৱে মাৰি পেলোৱা হৈছে। মাত্ৰ আঁচনিখনৰ নামটোহে জীয়াই আছে। এই আঁচনিখনৰ নামত চৰকাৰে যথেষ্ট টকা আবণ্টন দিয়ে, কিন্তু টকাখিনি আবণ্টন দিয়েই তেওঁলোকে দালালি নিয়োগ কৰি সম্পূৰ্ণ টকাখিনি খাই পেলায়। গতিকে বৰ্তমান MGNৰেগা আঁচনিখন মৰি যোৱাৰ ইয়াত কথা ঢেৰ আছে। আৰু একেবাৰে যি 200 কিমান টকা MGNৰেগা আঁচনিৰ অধীনত যিসকলে হাজিৰা কৰে, শ্ৰম কৰে, এই শ্ৰমিকসকলক মাত্ৰ 200 কিমান টকা, 78 টকা নে কিমানহে হাজিৰা দিয়ে। বৰ্তমান সময়ত এইটো হাজিৰা লৈ শ্ৰমিকে দৈনিক মজুৰি লৈ কাম কৰাটো ইমান সহজ নহয়, যাৰ পৰিণতিত MGNৰেগা আঁচনিখনত কাম কৰিবলৈ কোনো মানুহ ওলাই নাহে, যাৰ পৰিণতিত যিখন আঁচনি লৈ চৰকাৰে টকা আবণ্টন দিয়ে আৰু তাৰ পাছতেই এই আঁচনিখনৰ যিসমূহ টকা, এই টকাসমূহ গুৱে গাখে কৌশলগতভাৱে টকাখিনি আত্মসাৎ কৰি পেলায়, যাৰ পৰিণতিত ক্ৰমান্বয়ে এই আঁচনিখন মৰিবলৈ গৈ আছে। আৰু শৈক্ষিক ক্ষেত্ৰত যদি চাওঁ, আমি শৈক্ষিক ক্ষেত্ৰত আজি এমালগেশ্যন কৰিছে, গ্ৰাম্য অঞ্চলৰ বিদ্যালয়সমূহ এফালৰ পৰা ধ্বংস কৰি গৈছে, বন্ধ কৰি গৈছে। এই ক্ষেত্ৰত যদি চাওঁ, বিশেষকৈ চৰকাৰী যিবিলাক প্ৰাথমিক বিদ্যালয়, চৰকাৰী যিসমূহ বিদ্যালয়, এই বিদ্যালয়সমূহত কোনে পঢ়ে? বেছিকৈ গ্ৰাম্য অঞ্চলৰ ৰাইজৰ ল'ৰা ছোৱালীয়ে এই বিদ্যালয়সমূহত পঢ়ে, চৰকাৰী বিদ্যালয়ত পঢ়ে। কিন্তু ক্ৰমান্বয়ে চৰকাৰী বিদ্যালয়সমূহ বৰ্তমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনে এফালৰ পৰা বন্ধ কৰি গৈ আছে। এই গ্ৰাম্য অঞ্চলৰ মানুহত হাজিৰা কৰা, খেতি কৰা যথেষ্ট দুখীয়া দৰিদ্ৰ মানুহ গ্ৰাম্য অঞ্চলত বাস কৰে। গতিকে এইসকলে
দৈনিক হাজিৰা কৰি শ্ৰম কৰি যেতিয়া মানে গ্ৰাম্য অঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহ বন্ধ হৈ যাব, তেওঁলোকে ব্যক্তিগত খণ্ড বিদ্যালয়ত তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীক এডমিশ্যন কৰাই, নামভৰ্তি কৰাই মাহে মাহে মাচুল এৰাই দিয়াৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি হ'ব, যথেষ্ট কষ্ট হ'ব, যাৰ পৰিণতিত নিজৰ ল'ৰা ছোৱালী গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীক শৈক্ষিকভাৱে আগুৱাই নিবৰ কাৰণে যথেষ্ট অসুবিধা হ'ব। আৰু এনেকুৱা যথেষ্ট উদাহৰণ আছে। আগন্তুক সময়ত এই ক্ষেত্ৰত গ্ৰাম্য অঞ্চলৰ মানুহক বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে কেনেদৰে ক্ষতি কৰিছে আৰু ভৱিষ্যতটো কেনেদৰে অন্ধকাৰলৈ ঠেলি নিছে, এই ক্ষেত্ৰত আপোনালোকক আমি কৈ যাম। কিন্তু এটা নিশ্চিত যে গ্ৰাম্য অঞ্চলৰ ৰাইজক যিদৰে অন্যায় কৰিছে, যিদৰে অনীতি কৰিছে, গ্ৰাম্য অঞ্চলক ৰাইজক যেনেদৰে শোষণ লুণ্ঠন চলাইছে, এই শোষণ লুণ্ঠন আমি সচেতন যুৱ উন্নয়ন মঞ্চ অসমে সম্পূৰ্ণভাৱে নস্যাৎ কৰি পেলাম, উৰুৱাই পেলাম। আৰু বিজেপি চৰকাৰৰ যি শোষণ লুণ্ঠন, গ্ৰাম্য অঞ্চলৰ ৰাইজক কৰা যিটো শোষণ লুণ্ঠন, এই শোষণ লুণ্ঠনৰ বিৰুদ্ধে আমি সচেতন যুৱ উন্নয়ন মঞ্চ অসমে আগন্তুক সময়ত বলিষ্ঠভাৱে আমি মাত মাতি যাম, ভূমিকা ল'ম। আৰু এইটো কথা নিশ্চিত যে বিজেপি চৰকাৰ যি গ্ৰাম্য অঞ্চলৰ ৰাইজক কৰি থকা যি শোষণ লুণ্ঠন দুৰ্নীতি, এইবিলাক যে আমি উৰুৱাই পেলাম, যে ধূলিসাৎ কৰিম, সেয়াও কিন্তু একেবাৰে নিশ্চিত কথা।